আজি মই বনাই আছোঁ কলপাতৰ পিঠা। কেনেকৈ বনায়? কলপাতটো মানে আগতে অলপ গৰম কৰি ল'ব লাগে। তেতিয়া তাৰমানে কলপাতটো কি হয়, যদি আমি ভাজ লগাই দিওঁ তেতিয়াহ'লেও কি মানে ফাটি নাযায়। চাওঁচোন কেনেকৈ মই বনাই আছোঁ কলপাত পিঠা। খাই কিন্তু বহুতেই টেষ্টি লাগে। আগতে এনেকৈ মানে কলপাতটো কৰি পেকিং কৰি ল'ব লাগিব পিঠাটো। পিঠাটো পেকিং কৰাৰ পিছত কি কয় বোলে গৰম পানীত বইল হ'ব দিব লাগিব। এনেকৈ বনাই আছোঁ। বইল হোৱাৰ পিছত খাই আমেজে বেলেগ। আহকচোন আজি কি কয় বোলে বহাগ বিহু উপলক্ষে আজি কলপাত পিঠা আৰু সৰুকৈ ক'ব গ'লে ৰসগোল্লা কেনেকৈ বনায়। ৰসগোল্লা মানে পিঠা আমি মানে চাউলৰ গুড়িৰ ৰসগোল্লাৰ দৰে। আহকচোন চাওঁ কেনেকৈ বনায় আৰু খাই কিমান টেষ্টি লাগে। চাওঁ আহক, ভিডিঅ'টো চাই থাকিব গোটেইখিনি। তাত চেনি দিছোঁ, ককনাট গুড়া কৰি দিছোঁ। বহুতে খাই টেষ্টি লাগিব। কি কয় বোলে মিক্স কৰি সানি ধুনীয়াকৈ বহাই দিছোঁ পানীত। ইয়াতে নাৰিকল, চেনি, গুড় দিয়া হৈছে। বহুতে টেষ্টি লাগে। এইটো কলপাত পিঠা বুলি কয়। প্ৰথম কলপাতটো আনিছোঁ, তাৰপিছত ধুইছোঁ। ধোৱাৰ পিছত কি কয় বোলে গেছত সেকিছোঁ। পাতটো তেতিয়া নৰম হ'ব এই পাতটো। খাই বহুতে টেষ্টি লাগে। বিহু বুলি আজি বনোৱা গ'ল, স্পেচিয়েলি বিহু বুলি বনোৱা গ'ল। বেছি অভ্যাস নাই ল'ৰা মানুহ। কেনেকুৱা লাগে এইখন হাতত লৈ কিন্তু খেলি আছোঁ। হাতত লয় এইখন দাদা কেইটামান বহুতেই টেষ্টি লাগে এই পিঠা খাই। বিহু বুলি স্পেচিয়েলি বনোৱা গৈছে। ফেমিলিৰ ঘৰতে যে বিহু হ'ব সেইটো কথা নহয়। আমি ল'ৰা মানুহৰ ঘৰতো বিহু আছে। আমি বনাব জানো ধুনীয়া স্পেচিয়েল পিঠা। মোৰ ৰুমত আছোঁ বৰ্তমান। এনেকৈ পিঠা বনাই খামেই খাম আৰু একদম খামেই খাম। ধুনীয়া হৈছে দেখিছেনে? এটা ল'ৰা হৈ এনেকৈ যে আগবাঢ়িছোঁ বনাবলৈ, আৰু আপোনালোকক কেনেকৈ বনায় এই পিঠা এখনত পইচা লুকুৱাব লাগিছিল। দেখুৱাম নিজে ক'লা মোৰ লগত বিকাশ আছে। এইজন বিকাশ, তেখেতে সহায় কৰিছে মোক পিঠা বনোৱাত বহুতে। পিঠা এই হৈছে লাড্ডু। কলপাতখন এনেকৈ মানে ডাল কাটি দিব লাগে। এনেকৈ কাটি দি কাম মেলি চাফা কৰি দিব লাগে। এনেকৈ লাড্ডুটো কৰি এনেকৈ চিপি দিব লাগে। চিপি দি পাতখন অলপ বেছি লাম্বা হৈছে। এনেকৈ হোৱাৰ পিছত এনেকৈ দিব লাগে। আঁকি ধুনীয়া হৈছে। তাৰপিছত এনেকৈ দিয়া, তাৰপিছত এনেকৈ দিয়া দি পেলাই তাৰপিছত মোক সহায় কৰিব। এতিয়া জৰি লাগে। জৰি আমাৰ গাঁৱত খেৰ আছিলে, খেৰেদি বন্ধা হয়। কিন্তু এতিয়া আমি আৰু কোনোবাই এনেকৈও বনায়। এই যে এইডাল আছে ঢিলাডাল, পাতৰ মাজৰ ঢিলাডাল এনেকৈ বান্ধি দিয়ে। এইটো চবচে ধুনীয়া হৈছে।
ফাইনেলি এদিখিনি কি কৰিবলৈ কলপাতৰ পিঠাখিনি পেকিং কৰি লৈ আহিলোঁ। ধুনীয়াকৈ পেকিং কৰিছোঁ। এই কলপাত পিঠা হ'ব বিহু বুলি। তাৰপিছত বিহু বুলি আকৌ এটা পিঠা হ'ব। এইটো হৈছে বইল পিঠা। এইটো গাখীৰ আৰু পানী বইল কৰিছোঁ। তাত চেনি দিম। ইয়াত অলৰেডি চেনি, গুড় আৰু নাৰিকল দিয়া হৈ গৈছে। নাৰিকলটো ৰুকি দিছোঁ, বহুতে টেষ্টি লাগিব। চ' এনেকৈ বৰফিৰ দৰে ৰাউণ্ড বৰফিৰ দৰে বনাই লৈছোঁ। বনাই লৈ এতিয়া এই গাখীৰখিনি গৰম হ'লে ইয়াত এইটো বহাম। আগতে এই পানীটো গৰম হৈছে, ত' কলপাত পিঠা বনাব লাগিব। কলপাত পিঠাটো ইয়াৰ এই পানীত দিব লাগিব। চ' মই এটা এটাকৈ এনেকৈ বহাই যাম। চ' এটা এটাকৈ এনেকৈ বহাই দিলোঁ। এনেকৈ বহাই দিলোঁ এটা এটাকৈ। চ' ধুনীয়াকৈ বহি গৈছে। এনেকৈ এটা এটাকৈ মই বহাই দিছোঁ। এনেকৈ ধুনীয়া এটা এটাকৈ বহাই দিছোঁ। ফাইনেলি হৈছে সিজিব লাগিবতো। এনেকৈ দি দিলোঁ। এইটো ঢাকনখন অকণমান সময় দি দিলোঁ সিজিবলৈ। বেছিকৈ মানে গোটেই ঢাকনটো দি দিলে পানীটো বাহিৰত আহিব পাৰেতো, তো অলপ ঢাকনখন দি দিছোঁ। তাৰপাছত কিবাকৈ গাখীৰ গৰম হৈছে। এয়া চব গাখীৰত এটা এটাকৈ এনেকৈ ডুবাই দিছোঁ। এনেকৈ চেনি অকণমানে পিছত দিম, কাৰণ চেনিটো যদি এতিয়াই দি দিওঁ তলাত লাগি যাব, মানে তলত লাগি যাব। চ' সেইকাৰণে চেনিটো অকণমানে পিছত দিম। এইটো এনেকৈ ধুনীয়াকৈ বহাই দিছোঁ। চব অলপমান লাগি দিয়ক। লাগি দিলে তাৰমানে বস্তুটো কি কৰিবলৈ তলাত নালাগে, মানে তলত নালাগে। চ' অলপ সময় এনেকৈ বইল হ'ব লাগিব কিছু টাইম। চ' আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম, আপোনালোকে চাই থাকিব। আজিৰ বিহুৰ ৰেচিপিটো কেনেকৈ বনায়, আজি বিহুৰ ৰেচিপিটো। চ' চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।